নম্বৰ 1 কিমান কঠা মাটিত 1 বিঘা হয়? ক 3 কঠা, খ 4 কঠা, গ 5 কঠা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 5 কঠা। নম্বৰ 2 কিমান বিঘা মাটিত 1 পুৰা হয়? ক 4 বিঘা, খ 5 বিঘা, গ 6 বিঘা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 5 বিঘা। নম্বৰ 3 1 লেচা মাটিত কিমান ফুট থাকে? ক 146 বৰ্গ ফুট, খ 169 বৰ্গ ফুট, গ 196 বৰ্গ ফুট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 146 বৰ্গ ফুট। নম্বৰ 4 কিমান লেচা মাটিত 1 কঠা হয়? ক 10 লেচা, খ 20 লেচা, গ 30 লেচা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 20 লেচা। নম্বৰ 5 কিমান লেচা মাটিত 1 বিঘা হয়? ক 10 লেচা, খ 100 লেচা, গ 200 লেচা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 100 লেচা। নম্বৰ 6 1 বিঘা মাটিত কিমান বৰ্গ ফুট থাকে? ক 14,400 বৰ্গ ফুট, খ 10,000 বৰ্গ ফুট, গ 1,000 বৰ্গ ফুট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 14,400 বৰ্গ ফুট। নম্বৰ 7 1 বিঘা মাটিত কিমান গছ থাকে? ক 1025 গছ, খ 2025 গছ, গ 3025 গছ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 3025 গছ। নম্বৰ 8 1 হেক্টৰ মাটিত কিমান বৰ্গ মিটাৰ থাকে? ক 10,000 বৰ্গ মিটাৰ, খ 20,000 বৰ্গ মিটাৰ, গ 30,000 বৰ্গ মিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 10,000 বৰ্গ মিটাৰ। নম্বৰ 9 1 একৰ মাটিত কিমান বিঘা? ক 3 বিঘা, খ 4 বিঘা, গ 5 বিঘা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 3 বিঘা। নম্বৰ 10 1 লেচা মাটিত কিমান কানি? ক 10 কানি, খ 16 কানি, গ 20 কানি। এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে তোমালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিবা। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 16 কানি। শেষত আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল।